নমস্কাৰ মোৰ নাম শ্ৰী মাহাতিৰ্থ কুমাৰ নাথ আৰু আমাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমে সকলোকে কওঁ যে প্ৰথমে আপোনালোকে ছাবস্ক্ৰাইব বাটনটো প্লিজ ক্লিক কৰি ল'ব যাতে আমাৰ নেক্সট আহিবলগীয়া ভিডিঅ' কিবাকিবিৰ বাবে যাতে আপোনালোকে সম্পূৰ্ণকৈ পায় আৰু নটিফিকেশ্যনবোৰ আপোনালোকৰ যাতে স্ক্ৰীনৰ ওপৰত যাতে আহি যায়। চ' আজি আমি নতুনকৈ চেনেল এটা খুলিছোঁ মহাতীৰ্থ মিউজিক বুলি। চ' আপোনালোকে চাব নতুনকৈ আৰু মোৰে বৰদেউতা এজন নতুনকৈ গান এটা কৰিছে মাতৃৰ বন্দনা এটা। চ' আমি আজি তাকে ষ্টুডিঅ' আহিলোঁ ৰেকৰ্ডিং দিবলৈ আৰু আহকচোন দেখাই আছোঁ আৰু মই এতিয়া গৈ আছোঁ আমাৰ বৰদেউতাক দেখাবৰ কাৰণে। বৰদেউতাই ৰেকৰ্ডিঙত লাগি আছে। চ' যাওঁ আহক ৰেকৰ্ডিং ষ্টুডিঅ'ৰ ভিতৰলৈ। এয়া আছে টাল ষ্টুডিঅ' বৰ্তমান মই আছোঁ বাহিৰত আছোঁ। চ' এতিয়া মই ভিতৰলৈ সোমাই যাম। ধন্যবাদ ভিডিঅ'টো শেষলৈ। আৰু এতিয়া মই আছোঁ ষ্টুডিঅ'ৰ ভিতৰত আমাৰ মৰিগাঁও টাল অডিঅ'ত বৰ্তমান কাম চলি আছে আৰু আমাৰ ছিংগাৰজনৰ সৈতে সাক্ষাৎকাৰ কৰি দিব বিচাৰিছোঁ। আমাৰ সন্মুখত আছে ছিংগাৰ। boroma tumi anoinya tumi kipamoi tumi korunamoi tumi premomoi tumi asa jogotok dhori ma tumi asa jogotok dhori boroma tumi anoinya tumi kipamoi tumi korunamoi tumi premomoi। এতিয়া বৰ্তমান মই আমাৰ বৰদেউতাক লগ কৰিব গৈছোঁ। বৰদেউতাই বৰ্তমান ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰি আছে। জানিব বিচাৰিছোঁ জানো হওক তেখেতে কিনো কৰিছে প্ৰথমবাৰৰ কাৰণে লাইফত, তাকে চাবলৈ আমি সকলোৱে সহযোগ কৰিছোঁ। লগতে আপোনালোকে সহযোগ কৰিব, আশীৰ্বাদ কৰিব যাতে আগুৱাই যাব পাৰে। এজন হৈছে আমাৰ বৰদেউতা। নমস্কাৰ দি দিব ধুনীয়াকৈ। অঁ আচ্ছা, আপুনি কি গান কৰিছে? হয় 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 গান কৰিছে। প্ৰথমবাৰ কাৰণে কৰিছে? প্ৰথমবাৰ কাৰণে গাইছোঁ বৰমা গীত, বৰমা গীত, নিজৰ গীত, মাসকলৰ গীত, নিজে লিখা গীত, নিজৰ গীত। আচ্ছা ঠিক আছে, আপুনি কৰি যাওক। হয় আমি যথেষ্টখিনি সহায় কৰিম আৰু আপোনাৰ চেনেলৰ ৰাইজক কৈ দিয়ক সকলোৱে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। ঠিক আছে, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট কৰি দিব। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। হয় শুদ্ধ অসমীয়া মানুহ। হয় প্ৰথমবাৰ কাৰণে ষ্টুডিঅ' আহিছে। ষ্টুডিঅ' আহি আপোনাৰ ফিলিংছ কেনেকুৱা, মানে মনটো কেনেকুৱা লাগি আছে? মনটো বৰ্তমান ভালে লাগিল। হয় আৰু ইয়াৰ পিছত যিখিনি ভাইটিয়ে কষ্ট কৰি দিলে আৰু সুখী হ'ম। হয় এনেই কেনেকুৱা অনুভৱটো মানে ধৰ ভালে লাগিল, যিহেতুকে মা বৰমা গীত হয় গায়ো সুখ পালোঁ। জীৱনত এনেকুৱা এডোখৰ ঠাইত প্ৰথমবাৰ কাৰণে আছে। এনেকুৱা এডোখৰ ঠাইততো কেনেকুৱা লাগিলে? জীৱন নেদেখা বস্তু এটা আজি দেখিছে, আজি ফাৰ্ষ্ট দেখিছে, তো কেনেকুৱা লাগিছে? ভালে লাগিছে, মনটো আনন্দ। হয় গতিকে আমাৰ ফালৰ পৰা এটা আশীৰ্বাদ থাকিল যাতে আপুনি আগুৱাই যায়। হয় যিখিনি সময় ওলাইছে, যিটো উৎসাহ লৈ মনৰ ফূৰ্তি লৈ আহিছে, আপোনাৰ যাতে সফল হয় তাকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু লগতে আমাক এনেকুৱা ভাল ভাল গান যাতে আৰু দি যায় যাতে তাৰে কামনা মই চেষ্টা কৰিম বা যিমানখিনি বাৰু কষ্ট কৰিম। হয় ইয়াৰ পিছতে পঠিয়াই দিম। হয় তুমি পূৰ্ণানন্দ তুমি সদানন্দ। ঠিক আছে, নেক্সট আহি আছে তুমি পূৰ্ণানন্দ তুমি সদানন্দ। শুনিবলৈ তাৰ বাবে কি কৰিব লাগিব? চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি সকলোকে শুনাই দিব, লগতে বন্ধুবৰ্গ সকলোৰে মাজতে বিলাই দিব। ধন্যবাদ।